Hello, namaskar, welcome and welcome back to our channel Assamese Nisha Vlog. কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে কুশলে আছে তো বলকচোন আজিৰ ভিডিওটো লৈ আগবাঢ়ো Na 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 na, dee na na no, dee na no. পোন প্ৰথমে মোৰ পৰিয়ালৰ তৰফৰ পৰা সকলোলৈ দীপাৱলীৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু দেৱালীত আজি আমি কি কৰোঁ আৰু আমাৰ আজি টিহুৰ দেৱালী কেনেকুৱা হয় আপোনালোকক দেখুৱাই আছোঁ তো সকলোৱে পুৱাই উঠি মানে কলগছ ৰুলেয়ে পদূলি মূৰত কলগছ মানে ছাতি দিবৰ কাৰণে ৰুলেয়ে কিন্তু আমি হ'লে ৰোৱা নাই এতিয়াহে মই উঠিছোঁ জাষ্ট মুখ ধোৱাই নাই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব চাকচোন লিপষ্টিক কালি লগাইছিলোঁ এতিয়া যোৱা নাই লিকুইড হয় সেইকাৰণে যোৱা নাই চাগে দেখুৱাই আছোঁ ৰ'ব ৰ'দ ওলোৱা নাই বতৰটো সেমেকা হৈ আছে বৰষুণে দি আছে একটু দুটু দেখাইছোঁ ৰ'ব কৌৱা আমাৰ ধুনীয়া গাঁওখন আপোনালোককো অকণমান দেখুৱাই দিছোঁ আমাৰ বনবিলাক বাটৰ চাফা কৰা নাই আমাৰ যিহেতু কাম কৰা মানুহ নাই সেইকাৰণে চাফা কৰা নাই আৰু বন গাজে নহয় জানো সেইকাৰণে চাফা কৰা নাই আৰু ইয়াতে কলপুৰিটো ৰুম বুলি ভাবিছোঁ কলগছ আছে তাৰপৰা এডাল আনি ৰুম চাগে আমাৰ অনা মানুহ নাই আৰু হাজবেণ্ডো নাই ইয়াত খকৰাবাৰত আছে এতিয়া তাত ডিউটি তো আহে বা নাহে নাজানো আবেলিলৈকে আহিব পাৰে চাগে তো মই নিজে কৰিব লাগিব মা আৰু মই আনিম তাৰ পৰা এইফালে বেটা আছে শুই সি পুৱাই উঠিছিল 5টাতে আৰু এতিয়া টোপনি গ'ল তো সি শুই আছে চাওকচোন শুৱা ষ্টাইলটো তাৰ কামখিনি মুঠতে কামখিনি কৰি লওঁ তাৰপিছত লগ পাই আছোঁ এতিয়া বাজিছে কেইটা এতিয়া বাজিছে 9:30 আৰু অকণমান দেৰিকৈ মই মন্দিৰত যাম বুলি ভাবিছোঁ আমাৰ টিহুৰ কালী মন্দিৰত আৰু আপোনালোককো লগতে লৈ যাম মোৰ তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আপোনালোকে ভিডিঅ'বোৰ চাই মোৰ ভিউজো আহে কিন্তু ছাবস্ক্ৰাইব কৰা নাই কৰিব জল্দি 1K কৰি দিব আৰু আপোনালোকৰ মৰম পালে ভিডিঅ'বোৰ বনাবলৈ সহজ হয় আৰু কিবা কথা কোৱাত ভুল হ'লে আপোনালোকে ক্ষমা কৰি দিব আৰু এতিয়া বলকচোন যাওঁ আগবাঢ়ো ভিডিঅ'টোলৈ ইমান বৰষুণ মানে বতৰটো কৰিছে নহয় এবাৰ দেৱালী ভগৱানেহে জানে আবেলিলৈ বৰষুণ আনিলেও হ'ল আৰু চাকিবিলাক নুমাই যাব নহয় বৰষুণ আনিলে দেৱালীৰ শুভেচ্ছা দিলোঁ সকলোকে আৰু বাইদেউৰ চেনেলটো সোনকালে আপোনালোকে 1K কৰি দিয়ক জল্দি কৰি দিয়ক আৰু এইটো মন্দিৰ য'ত ঠগি দিব আহিছোঁ আমি কালী মন্দিৰ হয় এই নিউজ চকৰ পৰা আহাবিলাক কিছে সেইবিলাক ববাৰ দোকান আৰু আছিল আগত ভিডিঅ' কৰা হ'ল ইলেক্ট্ৰনিকৰ দোকান ইয়াতে হয় কালী পূজা আবেলিলৈ আহিম এপাক জাষ্ট আহি পালোঁ আৰু বৰষুণ চাওক একদম আপোনালোকে মোৰ মাত শুনিছিলে নাই মই ক'ব নোৱাৰোঁ কিন্তু বৰষুণ চাওক ইমান ডাঙৰ বৰষুণ দিছে আজি মানে দেৱালী দিনাখন ইয়াত 6:30 বাজিল কিন্তু বৰষুণ এৰাৰ নামে লোৱা নাই চাওকচোন ছাতিবিলাক নুমাই গৈছে ইয়াতে কৰা দিছোঁ আৰু ছাতালৈ দেখিব লাগিব হয় দেখাই আছোঁ ৰ'ব ছাতিবিলাক নুমাই গৈছে আমাৰ বৰষুণত জ্বলাই দিম ৰ'ব সেমেকা হৈছে একদম এইবাৰ ছাতি লৈ ছাতি লৈ দেখুৱাই আছোঁ আৰু যিখিনি পাৰোঁ আপোনালোকক ইয়াতে টিপটপ লাইভ দিছোঁ ৰংগোলী বনাম বুলি ভাবিছিলোঁ কিন্তু বনোৱা নহ'ল বৰষুণৰ কাৰণে কালি বনালে নিশ্চয় দেখুৱাম বাৰু দিবি গাইজ
এতিয়া নেক্সট মৰ্ণিং হ'ল মানে দেৱালী ছেকেণ্ড দিন আৰু আজি পুৱাৰ পৰাই বৰষুণ আনি আছে মাহঁত গ'ল মন্দিৰলৈ নলবাৰীৰ বাইলেছা মন্দিৰত য'ত আমাৰ বাবুৰ ভাত মুখত দিছিলোঁ তাত গ'ল মন্দিৰত জেঠীমা আৰু মাই এইজন হৈছে মাহীৰ ল'ৰা মাহীহঁতৰ তাত আহিছোঁ মই একচুৱেলি অকলে ঘৰত থাকিব নোৱাৰোঁ যে তো মাহীহঁতৰ তাত আহিছোঁ এই মাহীৰ ল'ৰা কি নামটো কৈ দিয়া তোমাৰ নমস্কাৰ চেদি চিন্তু ৰাজবংশী অঁ তাৰ নাম চিন্তু কিমান বছৰত পঢ়া ক্লাছ কিমান অংগনবাড়ীত পঢ়া ন অংগনবাড়ীত পঢ়ে সি আৰু মাহীৰ ল'ৰা ছোৱালীও আছে দেখুৱাম মাহীহঁতকো দেখুৱাম আপোনালোকক তো এতিয়া বৰষুণে দি আছে কি যে হ'ব নহয় এইবাৰ দেৱালী একদম মানে ছাতি কালিও জ্বলাব নোৱাৰিলোঁ আৰু আজি বা কি হয় দেখা যাব চাই থাকক ভিডিঅ'টো বনাইছোঁ যেতিয়া আৰুতো আজি কি কৰোঁ চাই থাকক দেখুৱাই আছোঁ মাহীহঁতৰ ঘৰৰ পৰা আহিলোঁ এতিয়া আবেলি চাওকচোন ছাতিবিলাক আমাৰ গাঁওখনো অকণমান চাওক আপোনালোকে ময়ো ছাতি জ্বলালোঁ মা নাই যিহেতুকে মায়ে অহাত দেৰিও হ'ল অৱশ্যে আৰু সেইকাৰণে ময়ো ছাতি জ্বলালোঁ আৰু পৰিলোঁ দেই বহুত পিছত আছিল চোতালত পৰিছোঁ মই একো নহ'ল ভগৱানৰ কৃপাত আৰু এয়া চাওক এইবাৰ টিপ টপ লাইটে বহুত বেছি জ্বলাইছে মানুহবিলাকে যিহেতু ছাতি জ্বলাব পৰা নাই তথাপিতো আৰু সকলোৱে বৰষুণ 1 ঘণ্টাৰ কাৰণে কমিছে 1 ঘণ্টাৰ কাৰণে কমতে এনেদৰে মানুহবিলাকে ছাতি জ্বলাইছে আৰু বোমা এইবাৰ বহুত বেছি মৰা নাই বেয়া লাগিছে মনটো আৰু যিবিলাকে দোকানে কিনি আনিছে তেওঁলোকৰ লছো হৈছে এইবাৰ আমিও তেনেদৰে বোমা মাৰা নাই 1 পেকেট 2 পেকেট মাৰিছোঁ আৰু এয়া দেউতাকে তালৈ ফুলজাৰি আনিছিল 1 পেকেট তাৰে 2ডাল ময়ো জ্বলাই চালোঁ আৰু আপোনালোকে বাৰু এইবাৰ দেৱালীটো কেনেদৰে পালন কৰিলে তলত কমেণ্ট কৰি জনাবচোন আৰু এই দেৱালী আপোনালোকৰ মনত সুখ শান্তি কঢ়িয়াই আনক আৰু দুখবিলাক নোহোৱা কৰি দিয়ক তাৰে কামনাৰে এই ভিডিঅ'টো সমাপ্ত ইয়াতে কৰিছোঁ আৰু আগৰ ভিডিঅ'ত নিশ্চয় লগ পাম অতি সোনকালে শুভৰাত্ৰি।